আজি আমি এই ভিডিঅ'টোত শ্বেয়াৰ মাৰ্কেটৰ বেচিকৰ বিষয়ে আলোচনা কৰিম। বেচিক কিছুমান পইণ্টছৰ বিষয়ে আলোচনা কৰিম। শ্বেয়াৰ মাৰ্কেটত আমি প্ৰায়ে শুনিবলৈ পাওঁ সেনসেক্স নিফটি। আচলতে সেনসেক্স আৰু নিফটিনো কি বাৰু? সেনসেক্স আৰু নিফটি হ'ল ইণ্ডাইচেছ বুলি কয় সিহঁতক। অভাৰঅল মাৰ্কেটখনৰ ট্ৰেণ্ডটো কেনেকুৱা বা আজি মাৰ্কেটখনৰ শ্বেয়াৰবোৰ উঠিছে নামিছে, এই গোটেই কথাখিনি আমি সেনসেক্স আৰু নিফটিক অনুসৰণ কৰিলেই আমি জানিব পাৰোঁ। শ্বেয়াৰ মাৰ্কেটত এটা ষ্টক এক্সচেঞ্জত 6,000 5,500 কোম্পানী লিষ্টেড হৈ আছে। গতিকে গোটেই কোম্পানীবিলাকক আপুনি অনুসৰণ কৰিব নোৱাৰে। গতিকে অভাৰঅল মাৰ্কেটখন কেনেকুৱা তাক চাবৰ কাৰণেই একচুৱেলি সেনসেক্স আৰু নিফটিক বনোৱা হৈছে। সেনসেক্স হ'ল বম্বে ষ্টক এক্সচেঞ্জৰ মেইন ইণ্ডেক্স, আৰু আপোনাৰ নিফটি হ'ল NSE মানে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মেইন ইণ্ডাইচেছ। নিফটি 50 বুলি কোৱা হয়। নিফটিত একচুৱেলি 50টা ষ্টক বচা ষ্টক 50টা আছে, আৰু সেনসেক্সত আছে আপোনাৰ বচা 30টা ষ্টক। এইটো আপোনাৰ এক্সচেঞ্জেই নিৰ্ধাৰিত কৰি দিয়ে। ভাল টপত থকা ব্লু চিপ কোম্পানী 50টাক লৈ নিফটি গঠিত হৈছে, আৰু 30টা ব্লু চিপ কোম্পানী লৈ গঠিত হৈছে আপোনাৰ সেনসেক্স। গতিকে আপুনি এতিয়া নিফটিক চালে গম পাব যে মাৰ্কেট আজি কেনেকুৱা, মাৰ্কেট পজিটিভ নে মাৰ্কেট নিগেটিভ, এইটো আপুনি সেনসেক্স আৰু নিফটি ইণ্ডাইচেছক চালেই গম পাব। আৰু তেনেকুৱা বহুতো ইণ্ডাইচেছ আছে। তেনেকুৱা ইণ্ডাইচেছবিলাক হ'ল আপোনাৰ সেনসেক্স নিফটিৰ উপৰিও আপোনাৰ আছে নিফটি নেক্সট 50 বুলি। তাৰপিছত আছে নিফটি 100, নিফটি 200 এনেকৈ আছে। তাৰপিছতে আপোনাৰ চেক্টৰেল ইণ্ডাইচেছ কিছুমানো আছে। ধৰি লওক আপোনাৰ BSE বেচিক মেটেল, BSE টেলিকম, BSE অটো, একেদৰে NSEটো আপোনাৰ বিভিন্ন চেক্টৰেল ইণ্ডাইচেছ আছে। ধৰি লওক নিফটি অটো আছে, নিফটি বেংক আছে, নিফটি PSU বেংক আছে, নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচ আছে, নিফটি ফাৰ্মা, নিফটি FMCG, নিফটি মেটেল, এনেকৈ মানে ভাগ কৰা হৈছে ইণ্ডাইচেছবিলাকক। নিফটি মেটেলত কিছুমান নিৰ্দিষ্ট মানে কেইটামান বচা ষ্টক আছে মেটেল ছেক্টৰৰ। সেইদৰে নিফটি FMCGত কিছুমান বচা ষ্টক আছে FMCG ছেক্টৰৰ, যেনেকৈ ধৰি লওক ফাষ্ট মুভিং কনজিউমাৰ গুডছ, যিবিলাক আমাৰ ধৰি লওক ডাবৰ, নেছলে, কলগেট, পামলিভ, এইবিলাক আপোনাৰ FMCGত পৰে। মেটেলত তেনেকৈ ষ্টীল শ্বেয়াৰবোৰ মেটেলত পৰে। তেনেকৈ নিফটি ৰিয়েলিটি আছে। ৰিয়েলিটি মানে যিবিলাক আপোনাৰ ধৰি লওক শোভা, গডৰেজ প্ৰপাৰ্টিজ, যিবিলাকে ৰিয়েল ইষ্টেটৰ লগত জড়িত, সেইবিলাক ষ্টক নিফটি ৰিয়েলিটিত আছে। PSU বেংক আছে। নিফটি PSU বেংকবিলাক যিবিলাক মানে আপোনাৰ প্ৰাইভেট ছেক্টৰ বেংক হয়, সেইবিলাক বেংক যেনেকৈ IOB, ইণ্ডিয়ান বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, PNB, এইবিলাক আছে নিফটি PSU বেংকত। একেদৰে নিফটি আপোনাৰ পাব্লিক ছেক্টৰ বেংক আছে, প্ৰাইভেট ছেক্টৰ বেংক আছে, তেনেকৈ ভাগ কৰি থোৱা আছে। পাব্লিক ছেক্টৰ বেংকবিলাকত আপোনাৰ নিফটি বেংকত আপোনাৰ ধৰি লওক ICICI বেংক, HDFC বেংক, কোটাক মহিন্দ্ৰা বেংক, এইবিলাক আছে। তেনেকৈ মানে ভাগ কৰি থোৱা আছে। গতিকে আমি ইণ্ডাইচেছ আৰু চেক্টৰেল ইণ্ডিচেছবিলাকক আমি যদি অনুসৰণ কৰোঁ, তেতিয়া কোনটো ছেক্টৰে এতিয়া বৰ্তমান ভাল পাৰফৰ্মেঞ্চ কৰি আছে, আৰু সেইটো আমি জানিব পাৰিম যে আজি মেটেলে ভাল কৰিছে নে FMCGয়ে কৰিছে নে নিফটি ফাৰ্মাই কৰিছে। ফাৰ্মাও ছেক্টৰ তেনেকৈ থাকে, নিফটি ফাৰ্মা বুলি থাকে। ফাৰ্মাত চব ফাৰ্মাচীৰ যিবিলাক ছেক্টৰ, যিবোৰ মেডিকেলৰ লগত জড়িত কোম্পানী, সেইবিলাক নিফটি ফাৰ্মাত থাকে। গতিকে আজি আমি ইণ্ডাইচেছ আৰু বিলাকৰ বিষয়ে আৰু ছেক্টৰেল ইণ্ডাইচেছবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ, আৰু আগলৈ অহা ভিডিঅ'বিলাকত আৰু বেলেগ ধৰণৰ টপিকবোৰ আমি কভাৰ কৰিম। গতিকে আজিলৈ ইমানেই। থেংকছ।